ভাৰতবৰ্ষৰ সৰ্বোচ্চ সাহিত্য পুৰস্কাৰ কোনটো? জ্ঞানপীঠ বঁটা। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় সাহিত্যিকগৰাকী কোন? জি শংকৰ কুৰুপ। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন? আশাপূৰ্ণা দেৱী। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক কোন? ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা সাহিত্যিক কোন? মামণি ৰয়ছম গোস্বামী। ভাৰত চৰকাৰৰ আঞ্চলিক ভাষাত দিয়া সৰ্বোচ্চ পুৰস্কাৰটোৰ নাম কি? সাহিত্য অকাডেমী বঁটা। কোনগৰাকী ভাৰতীয়ই সৰ্বপ্ৰথম সাহিত্যত নোবেল বঁটা লাভ কৰে? ৰবীন্দ্ৰনাথ ঠাকুৰে। মুছলমানসকলৰ মূল ধৰ্মগ্ৰন্থৰ নাম কি? কোৰাণ শ্বৰীফ। শিখসকলৰ মূল ধৰ্মগ্ৰন্থৰ নাম কি? গ্ৰন্থ চাহেব। খ্ৰীষ্টানসকলৰ মূল ধৰ্মগ্ৰন্থৰ নাম কি? বাইবেল। পাৰ্চীসকলৰ মূল ধৰ্মগ্ৰন্থৰ নাম কি? জিন্দাৱেস্তা। বৌদ্ধসকলৰ মূল ধৰ্মগ্ৰন্থৰ নাম কি? ত্ৰিপিটক। হিন্দুসকলৰ মূল ধৰ্মগ্ৰন্থৰ নাম কি? গীতা। ধন্যবাদ দৰ্শকসকল, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে। ভিডিঅ'টো কেনেকুৱা পালে অনুগ্ৰহ কৰি কমেণ্ট কৰে যেন। ধন্যবাদ।